নমস্কাৰ। আগন্তুক 2026 চনৰ 9 এপ্ৰিলত হ'বলগীয়া আমাৰ বিধানসভা নিৰ্বাচনৰ 48 নং টংলা বিধানসভা সমষ্টিৰ ফালৰ পৰা আমি UPPL দলৰ হৈ পেলাই সমূহ ভোটাৰ ৰাইজক আদৰ সম্ভাষণ জনাব বিচাৰিছোঁ। আমাৰ টংলা সমষ্টিত 48 নং টংলা সমষ্টিত এটা নিকা ভাৱমূৰ্তিৰ সৎ ব্যক্তিক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আমাৰ UPPL দলৰ শীৰ্ষতম মহলৰ পৰা তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু তেখেতে আজি আমাৰ এই টংলা বিধানসভা সমষ্টিৰ ভোটাৰবাসী ৰাইজৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি গাঁৱে গাঁৱে ইতিমধ্যে প্ৰচাৰ কাৰ্য চলাই আছে আৰু আমিও প্ৰচাৰ কাৰ্য চলাই আছোঁ। মই আন্তৰিকতাৰে আৰু সততাৰে শ্ৰদ্ধাৰে সকলো টংলাবাসী ৰাইজক সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ যে আগন্তুক 9 তাৰিখে হ'বলগীয়া যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত 48 নং টংলা বিধানসভা সমষ্টিৰ সমগ্ৰ শ্ৰদ্ধাৰ ৰাইজে জয়ন্ত কুমাৰ ৰাভাক ট্ৰেক্টৰৰ ছবিত ভোট দি প্ৰদান কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যেহেতু আমি এটা আঞ্চলিক দল আৰু এই আঞ্চলিক দলৰ প্ৰমোদ বড়োৰ নেতৃত্বত গঠিত হোৱা UPPL দলৰ যি নীতি আদৰ্শ, এই নীতি আদৰ্শক লৈ পেলাই আমি ৰাইজৰ ওচৰত ভোট বিচাৰি আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে আমি যাতে ইয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰি এক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি মূল্যবোধৰ ৰাজনীতিৰে উঠি অহা নৱপ্ৰজন্মক এটা ভাল পথ দেখুৱাব পাৰোঁ আৰু টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিছপৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰাজি আৰু ইয়াত বিভিন্ন সমস্যাসমূহ সমাধানৰ অৰ্থে আৰু আমাৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক বিধানসভাৰ মজিয়াত সঠিকভাৱে উপস্থাপন কৰিবৰ কাৰণে এজন দক্ষ আৰু সুদক্ষ আৰু এজন সৎ ব্যক্তি আমি পাবলৈ সক্ষম হৈছোঁ, শ্ৰীযুত জয়ন্ত কুমাৰ ৰাভা। আৰু জয়ন্ত কুমাৰ ৰাভাদেৱক আমি সমগ্ৰ টংলা বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে নিশ্চয় আদৰি ল'ব, ইয়ে আমাৰ আশা আছে। আৰু ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ তেখেতক যাতে ঈশ্বৰে সন্মতি প্ৰদান কৰে আৰু ৰাইজে যাতে আশীৰ্বাদ কৰে তেখেতক আগন্তুক যি হ'বলগীয়া বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত যাতে তেখেতে জয়ী হয় আৰু আমাৰ UPPL দলৰ ফালৰ পৰা তেখেতক আমি যথা পাৰ্যমানে আমি তেখেতক সহায় কৰিবলৈ আমি প্ৰস্তুত আছোঁ আৰু সহায় কৰি আছোঁ। আৰু ৰাইজে যিটো সঁহাৰি দিছে আমি নথৈ আনন্দিত হৈছোঁ। মই আন্তৰিকতাৰে ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ এইবাৰ দলসমূহক বিশেষ গুৰুত্ব নিদি পেলাই আমাৰ টংলা সমষ্টিৰ বাসীৰ বাবে, টংলা বিধানসভা সমষ্টিৰ অঞ্চলৰ বা উন্নতিৰ বাবে সকলোৱে ব্যক্তিজনক লৈ চাই পেলাই নিশ্চয় ভোট প্ৰদান কৰিব, আমি সেইটোৱে আশা কৰিছোঁ। আৰু ভৱিষ্যতে আপোনালোকৰ এই টংলা অঞ্চলৰ, টংলা বিধানসভা অন্তৰ্গত যিমানবিলাক সমস্যা আছে এই সমস্যাবিলাক সঠিকভাৱে বিধানসভাত উপস্থাপন কৰি তাৰ সমাধানৰ ৰাস্তা নিশ্চয় জয়ন্ত কুমাৰ ৰাভাই দিবলৈ সক্ষম হ'ব। আৰু সেয়েহে মই সকলো ৰাইজক পুনৰবাৰ আগন্তুক যি ৰঙালী বিহু, এই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি অহা 9 তাৰিখে হ'বলগীয়া যি নিৰ্বাচন, ভোটদান, এই ভোটদানটো ট্ৰেক্টৰৰ ছবিত ভোট দি আমাৰ জয়ন্ত কুমাৰ ৰাভাক জয়যুক্ত কৰে, ইয়ে আমাৰ কামনা। হয়, আমাৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ বেলট পেপাৰৰ নমুনাটো, বেলট পেপাৰ মানে যিহেতু মেচিনত এইবাৰ ভোটিং হ'ব, চুইচ টিপিব লাগিব আৰু এই বেলট পেপাৰৰ যিটো নমুনা তাত 1 নম্বৰত জয়ন্ত কুমাৰ ৰাভাৰ নামটো থাকিব, আমাৰ প্ৰতীকী চিহ্ন ট্ৰেক্টৰৰ ছবিটো থাকিব আৰু তাৰ বিপৰীতে নীলা বুটামটো থাকিব, 1 নম্বৰতে আছে। মই ৰাইজক অনুৰোধ জনাম বিশেষ বিচাৰিবলগীয়া নহ'ব, প্ৰথম যিটো বুটাম আছে এই বুটামত টিপি যাতে আমাৰ জয়ন্ত কুমাৰ ৰাভাৰ যি ভোটদান হ'ব 9 তাৰিখে তেখেতক যাতে জয়যুক্ত কৰায়,